Anwar Ali, Salam Ali, Shelor, Moinuddin, Nazrul Ali, UPPLor member, Abdul Kali, Adil Ali, itu সব UPPLor member. আছে itu Bungkipada, Sohidul Ali, তাৰপিছত আছে অশোক executive member bani UPI, executive member. সালাখাটি BTC সমষ্টিৰ বিভিন্ন অঞ্চলৰ বা বিভিন্ন গাঁৱৰ পৰা আজি শুভ আৰম্ভণি 100 জন UPPLৰ পৰা আজি আমাৰ দলত যোগদান কৰিল। ইয়াকে আমাৰ নেতৃত্ব দিছে আমাৰ ধনজিৎ বৰ্মন, তেখেতে কোকৰাঝাৰ ডিস্ট্ৰিক্ট ইউথ UPPL দলৰ ওৱান অফ দ্য এক্সিকিউটিভ মেম্বাৰ, আৰু আমাৰ ৰণেন ব্ৰহ্ম, তেখেতেও এক্সিকিউটিভ মেম্বাৰ, আৰু আমাৰ দুৰ্জয় বড়ো, তেওঁ এক্সিকিউটিভ মেম্বাৰ, আৰু আমাৰ খনক বসুমতাৰী, ইও এজন ডিস্ট্ৰিক্ট কমিটিৰ ওৱান অফ দ্য এক্সিকিউটিভ মেম্বাৰ, আৰু তেখেতসকলে সকলোৱে সালাখাটি সমষ্টিটো ৰিপ্ৰেজেণ্ট কৰে। তেওঁলোকৰ নেতৃত্বত আজি 100 জনীয়া BPF দলত যোগদান কৰা শুভ আৰম্ভণি। তো আমি পৰ্যায়ক্ৰমে আমি জুন মাহৰ ভিতৰত প্ৰায় UPPL দলৰ পৰা 2-3 হাজাৰ UPPLৰ সদস্যসকলক আমাৰ দলত অন্তৰ্ভুক্ত কৰাৰ কাৰণে আজিৰ পৰা আমি কাৰ্যক্ৰম আৰম্ভ কৰিছোঁ। যোগদান কাৰ্যসূচী ভিতৰে ভিতৰে ডেইলি হৈ আছে। আমাৰ প্ৰাইমাৰী অঞ্চল, গাঁও অঞ্চল, মানে তেনেকুৱা যোগদান কাৰ্যসূচী হৈ আছে, আৰু আমি অহাকালিৰ পৰা কোনোবা এটা গাঁৱত, কোনোবা এটা অঞ্চলত গৈ আমি যোগদান কাৰ্যসূচী আৰম্ভ কৰিম। আপোনালোকৰ দলৰ পৰা কেনে ধৰণৰ প্ৰস্তুতি আপোনালোকে চলাইছে? আমাৰ প্ৰস্তুতি মানে বৰ্তমানে ঘৰে ঘৰে আৰু গাঁৱে গাঁৱে গৈ আমাৰ যিসকল জনসাধাৰণ আৰু আমাৰ BPF প্ৰেমী ৰাইজ আৰু আমাৰ সমষ্টি বা গাঁৱৰ যিসকল ৰাইজ আছে, ইণ্টেলেকচুৱেলসকল আছে, গাৰ্জেনসকল আছে, যিকোনো ব্যক্তিসকলৰ লগত যোগাযোগটো আৰম্ভ হৈছে। আমিতো 100% আশাবাদী আমাৰ সালাখাটি সমষ্টিত BPF জয়ী হ'ব। লগতে গোটেই BTC অঞ্চলত আমি মিনিমাম 25 সিট ৰাইজে আমাক অফাৰ কৰিব। মিত্ৰতা আমাৰ মানে আলোচনা চলি আছে, মিত্ৰতা তেনেকুৱা নহয়। আমি BTC আমাৰ BPF হিচাপে আমি নিজাববীয়াকৈ আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমি কাম চলাই আছোঁ। ইয়াৰ মাজত কোনোবা যদি আমাক সহায় কৰিবলৈ আহে, আমি সহায় কৰিম। আমাক সহায় কৰিবলৈ হ'লে আহিলে আমি তেখেতসকলৰ সহায় ল'ম, আৰু ক'ৰবাত যদি আমাৰ সহায় হয় তেতিয়াহ'লে আমি সহায় কৰাৰ কাৰণে বিভিন্ন দলৰ লগত আমাৰ আলোচনাটো চলি আছে, পৰ্যায়ক্ৰমে চলি থাকিব। সময়তে আমি ক'ব পাৰিম যে আমি কেনেকুৱা এলায়েন্স বা কেনেকুৱা এলায়েন্সৰ কাৰণে নহয়, আমি নিজাববীয়াকৈ ষ্টেণ্ড লৈ পেলাই আমি কাম কৰি আছোঁ। আমাক কোনোবা যদি সহায় কৰে আমি সহায়টো একচেপ্ট কৰিম। নহয়, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে য'ত আমাৰ BJP শক্তিশালী আছে এইবাৰ সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম। ঠিকে আছে, আমাৰ য'ত BJPৰ শক্তি আছে তাত BJPয়ে জয়লাভ কৰিব, য'ত BJPৰ শক্তি নাই তাততো আমাৰ বিভিন্ন ৰাজনৈতিক দলে নিজৰ শক্তি অনুযায়ী
ৰাইজৰ সহায় সহযোগিতা অনুযায়ী আমি নিৰ্বাচনীত বৈঠৰেদি পাৰ কৰিব পাৰিম আৰু আমাৰ টাৰ্গেট 25ৰ তলত ৰাইজে আমাক আশীৰ্বাদ নিদিয়ে আমাক আশীৰ্বাদ 25ই দিব লাষ্ট কুৱেশ্যন যে তেনেকুৱা নহয় মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যিটো সিট এটা সন্মানীয় সিট হিচাপে তেখেতসকলে সেইটো প্ৰতিদ্বন্দ্বিতা নকৰে বুলিহে কৈছে আৰু প্ৰমোদ বড়োৰ য'ত খেলিব তাতেও তেওঁলোকে প্ৰতিদ্বন্দ্বিতা নকৰি বুলি কৈছে তাতো আমি পুৰা ফাইট কৰিম তো তেওঁলোকে সন্মান দি পেলাই তেখেতসকলে এই দুটা সিটত কেণ্ডিডেট নেদে বুলি কৈছে বিজেপি নাই কোনো ধৰণৰ প্ৰভাৱ নহয় তেওঁলোকৰ য'ত শক্তি আছে তাত প্ৰভাৱ আৰু য'ত আমাৰ প্ৰভাৱ আছে তাত আমাৰেই প্ৰভাৱ পৰিব তেনেকুৱা ধৰণৰ মানে ক্ষতি লাভ তেনেকুৱা ধৰণৰ নহয় তেওঁলোকৰ য'ত প্ৰভাৱ আছে তেওঁলোকে তাত শক্তিশালী য'ত আমাৰ BPF-ৰ প্ৰভাৱ আছে তাত আমি শক্তিশালী